हेलो फ्रेंड्स আজি পুনৰবাৰ এটা ভাল ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় উপকৃত কৰিব। আমি পানীৰ বটল বজাৰৰ পৰা আমি কিনি খাওঁ, কিন্তু কিনি খাওঁতে কেতিয়াবা মন কৰিছেনে এই বটলবোৰৰ মুখাবোৰত বিভিন্ন ধৰণৰ ৰং থাকে, কালাৰ হয়, নীলা থাকে, বগা থাকে, সেউজীয়া থাকে, ৰঙা থাকে। কিয় থাকে আহকচোন আজি আমি জানো এই বটলৰ মুখাৰ কালাৰৰ আঁৰৰ কাহিনী। যদি বটলৰ মুখাটো যদি ৰঙা হয় তেতিয়াহ'লে গম পাব যে তাত গেছ ব্যৱহাৰ কৰা হৈছে আৰু এইটো ফ্লেভাৰ দিয়া হৈছে তাত। যদি আপোনাৰ কালাৰটো গ্ৰীণ হয় তেতিয়াহ'লে গম পাব এইটো 100% নেচাৰেল ৱাটাৰ হয় আৰু সকলোৰ কাৰণে উপযোগী। আমি এইটো ব্যৱহাৰ কৰোঁ সেউজীয়া মুখাৰ থকা বটল। যদি ব্লেক থাকে এইটো হ'ব এলকালাইন ৱাটাৰ। এই এলকালাইন ৱাটাৰ কি নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম। যদি আপোনালোকৰ মুখাটো হোৱাইট থাকে তেতিয়াহ'লে গম পাব ই এটা প্ৰচেছড আৰু ফিল্টাৰ্ড ৱাটাৰ হয় আৰু মেক্সিমাম ইয়াক হস্পিটেলত ব্যৱহাৰ কৰা হয়। যদি য়েল্লো থাকে মুখাটো তেতিয়াহ'লে সেই বটলটোত ORS মিক্স হৈ থাকে, যাৰ কাৰণে আমি শিশুসকলক খুৱাবলৈ হালধীয়া মুখা থকা পানী আমি খুৱাবলৈ যত্ন কৰোঁ। আৰু যদি নীলা হয় তেনেহ'লে গম পাব ই এটা নৰ্মেল পিউৰিফাইড ৱাটাৰ থাকে তাত, য'ত সাধাৰণ মানুহে আমি ব্যৱহাৰ কৰোঁ। আৰু আটাইতকৈ বেছি চলাটোৱে হ'ল সেউজীয়া মুখা থকা আৰু নীলা মুখা থকা, জেনেৰেলি আমি এইটো ব্যৱহাৰ কৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বি হেল্ডি।